জনাইছো এই মুহূৰ্তত এক ব্ৰেকিং নিউজ লাহৰিঘাটৰ এখন পকী দলঙে জলাকলা খুৱাইছে জনতাক নিৰ্মাণৰ 10 বছৰ নহওঁতেই মেলিছে বৃহৎ ফাট এই দলংখন লাহৰিঘাটৰ বৰবৰী মুৰিগাঁও সংযোগী লালি বিলৰ ওপৰত এক গুৰুত্বপূৰ্ণ দলং লাহৰিঘাট অঞ্চলৰ সৰ্বসাধাৰণ জনতা মুৰিগাঁৱলৈ যাতায়াতৰ এক গুৰুত্বপূৰ্ণ ভূমিকা এই দলংখন অতি পৰিতাপৰ বিষয় যে এই দলংখন পকীকৰণ হোৱাৰ 10টা বছৰ নহওঁতেই দলঙৰ মাজভাগত বৃহৎ ফাট মেলি তললৈ বহুখিনি বহি যোৱা দেখিবলৈ পোৱা গৈছে দলংখনৰ বৃহৎ ফাট মেলাৰ পিছতে বিভাগীয় বৰমুৰিয়াই দলংখনৰ দুয়োফালে ৰাস্তা বন্ধ গধুৰ বাহন চলাচল বন্ধ বুলি দুখন সাইনবোৰ্ড আৰিয়েই নিজৰ দায়িত্ব সামৰিলে দলংখনেৰে এখন সৰু বাহন পাৰ হৈ গলেও কপি থকা অৱস্থাত নিতৌ সৰু বাহন বিপদ সংকুলভাৱে যাতায়াত কৰি আছে কালি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ নগাঁও জিলাৰ এটি সজাতি দলে দলংখন পৰিদৰ্শন কৰি অতি সোনকালে মেৰামতিৰ লগতে দলংখনৰ নিৰ্মাণৰ লগত জড়িত ঠিকাদাৰ অভিযন্তাৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰে আমচুৰ মুৰিগাঁও জিলা সমিতিৰ সভাপতি অধিবক্তা হাৰুনাল ৰছিদে লাহৰিঘাটৰ পৰা আব্দুৰ ৰফিক আনসাৰী ৰিপোৰ্ট নিউজ 16 নৰ্থ ইষ্ট মুৰিগাঁও জিলা আমচুৰ प्रतिनिधि वर्ग आज आम उपस्थित बरबरीत जी लाली बिलत ऊपर अवस्थित जी RCC ब्रिज आछे এই ব্ৰিজটো যোৱা এসপ্তাহ ধৰি আমি দেখা পাইছোঁ এটা ডাঙৰ ফাট মেলিছে আমি পৰ্যবেক্ষণ কৰি চালো যে যেহেতু এই ব্ৰিজটোৰ বয়স প্ৰায় 7 পৰা 8 বছৰ বা 9 বছৰমান হ'ব কিন্তু এনেকুৱা এটা ডাঙৰ RCC ব্ৰিজ এই ব্ৰিজখন কিয় ফাট মেলিলে এটো বহুত আচৰিত বিষয় এই যেহেতু ইয়াৰ লগত যিসকল কন্ট্ৰাক্টৰ আছে যিসকল বিষয়ববীয়া জড়িত আছে মই ভাবো ইয়াত আইনৰ আওতাৰ ভিতৰত আনিব লাগে এটা ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু বিশেষকৈ লাহৰিঘাট অঞ্চলৰ তথা লাহৰিঘাট অঞ্চলৰ পৰা মুৰিগাঁৱৰ যেটো জিলালৈ যেটো সংযোগীৰ মূল পথ বুলি ক'বলৈ গ'লে এইটো এটা পথ আৰু এই পথত প্ৰায় মানুহ প্ৰায় প্ৰতিদিনে প্ৰায় হাজাৰ মানুহে অহা যোৱা কৰে বিভিন্ন ধৰণৰ ব্যৱসায়ীসকলে ব্যৱসায় বাণিজ্যৰ কাৰণে মাল বস্তু আনে কিন্তু ইয়াত এই ব্ৰিজটো যদি এনেকুৱা ফাট মেলাৰ পৰা আমাৰ ৰাইজৰ ক্ষতি হৈছে বৃহৎ ক্ষতি হৈছে গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে হোৱাত এটা তদন্ত কৰিব লাগে লগতে আৰু অতি সোনকালে এটা মেৰামতিৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ